এখন জ্যেষ্ঠ কিতাপ 100জন ভাল বন্ধুৰ সমান, কিন্তু এজন ভাল বন্ধু পুথিভঁৰালৰ সমান। আপোনাৰ প্ৰথম বিজয়ৰ পিছত বিশ্ৰাম নল'ব, কিয়নো যদি আপুনি দ্বিতীয়বাৰ বিফল হয় তেতিয়া অধিক লোকে এই কথা ক'বলৈ অপেক্ষা কৰি থাকিব যে আপোনাৰ প্ৰথম বিজয় কেৱল ভাগ্যহে আছিল। আমাৰ সকলোৰে সমান প্ৰতিভা নাই, কিন্তু আমাৰ সকলোৰে ওচৰত প্ৰতিভা বিকাশৰ সমান সুযোগ আছে। আপোনাৰ সপোনবোৰ সঁচা হোৱাৰ পূৰ্বে আপুনি সপোন দেখিব লাগিব। যদি মোৰ সফল হোৱাৰ সংজ্ঞা যথেষ্ট শক্তিশালী হয়, তেন্তে বিফলতাই মোক কেতিয়াও অতিক্ৰম কৰিব নোৱাৰে। মই এজন সুন্দৰ ব্যক্তি নহয়, কিন্তু সহায় প্ৰয়োজন হোৱা কাৰোবাক মই মোৰ হাত আগবঢ়াই দিব পাৰোঁ। সৌন্দৰ্য হৃদয়ত আছে, মুখত নহয়। আপুনি আপোনাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰে, কিন্তু অভ্যাস সলনি কৰিব পাৰে, আৰু নিশ্চিতভাৱে আপোনাৰ অভ্যাসে আপোনাৰ ভৱিষ্যত সলনি কৰিব। প্ৰশ্ন সোধাটোৱে হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ সকলোতকৈ ভাল গুণ।